গুড ইভিনিং। আজি ভিডিঅ'টো ইভিনিঙতে ষ্টাৰ্ট কৰিছোঁ। আজি উমৰাংচুত 5 নম্বৰ দিন। আজি আহিছিলোঁ ডালমিয়া ফেক্টৰী কলনীলৈ। আজি কলনীতে আছোঁ। এইবিলাক কলনী, ইয়াত চব ৱৰ্কাৰ্ছ থাকে, মানুহবিলাক ফেমিলি লৈ আৰু এতিয়া আহোঁতে ভিডিঅ' কৰা নহ'ল, এতিয়া যাওঁতে কৰিম। স্কুটি লৈ আহিছিলোঁ আৰু মানুহগৰাকী আহিছিলে, মানুহগৰাকীৰ লগৰজনীৰ লগত খোজকাঢ়ি গৈছে ডালমিয়া গেটলৈকে। আৰু মই এতিয়া এখন স্কুটি লৈ যাওঁ, আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম। এইবিলাক ডালমিয়া কলনী হয়, কলনী। ইয়াত চব মানুহ থাকে, ৱৰ্কাৰ্ছ মানে কাম কৰা মানুহবিলাক ইয়াতে থাকে ফেমিলি লৈ আৰু কৈ আছোঁ আপোনালোকক চব ডিটেইলছ। ডালমিয়া ফেক্টৰীটো এই চাইডে আছে, চিধা আৰু বেক চাইডে এইফালৰ পৰা এনেকৈ হিল। আৰু ডালমিয়া ফেক্টৰী আপোনাৰ কাহিনীটো কৈ দিছোঁ। এই ফেক্টৰীটো আগতে আছিলে বিনয় চিমেণ্ট বুলি আছিল, তাৰপিছত ডালমিয়াক বিকি দিলে। ডালমিয়া এতিয়া চলাই আছে আৰু চিমেণ্ট বনাবলৈ কয়লা, তাৰপিছত আপোনাৰ কাঠৰ গুৰি, শিল লাগে, মেইনটো শিল লাগে। এই শিলটো এই পাহাৰৰ পৰা বম দি পিনি পাহাৰ ভাঙি পিনি শিল উলিয়াই আনে এই চাইডৰ তলৰ পৰা। এতিয়া গাড়ী অহা নাই আৰু এইবিলাক বস্তুবিলাক নতুনকৈ প্ৰজেক্ট এটা বনাই আছে, এই প্ৰজেক্টটোৰ কাৰণে আনি থৈছে এইবিলাক। আৰু এতিয়া ডালমিয়া ফেক্টৰীৰ গেটৰ ফালে ওলাই গৈছোঁ। ৰাস্তাটো মাটি শিল দি সমান কৰি দিছে ধুনীয়াকৈ। এইটো বাউণ্ডেৰী ৱাল, এইবিলাক চব কলনী। এইবিলাক নতুন প্ৰজেক্টৰ কাৰণে পূৰা কাম লাগিও আছে, বনাই আছে। আৰু ফেক্টৰীটো আপোনালোকক দেখাই দিছোঁ। এইটোৱে ফেক্টৰীটো, মজা ডালমিয়া ফেক্টৰী DSP। ইয়াত বহুত ৱৰ্কাৰ্ছ আছে। এইটো হ'ল পুৰণা ফেক্টৰী আৰু সেই ইফালতো হ'ল নতুন ফেক্টৰী। পুৰণা ফেক্টৰীটো অলপ ভগা টাইপৰ আৰু এইবিলাক শিল ৰাস্তাৰ কাৰণে, আৰু ৰাস্তা ওখ ডাউন আপ ডাউন। আৰু আপোনালোকক নতুন পুৰণা ফেক্টৰীটো জুম কৰি দেখাই দিছোঁ। আৰু এইটো হ'ল ডালমিয়া ফেক্টৰী। এইটো হ'ল পুৰণা ফেক্টৰী, এতিয়া নচলায়। এইটো পুৰণা ফেক্টৰী আৰু নতুন ফেক্টৰীটো এইটো চলায়। আৰু এইটো দূৰৰ পৰা মজাকৈ দেখি থাকে। কালি ভিডিঅ'টোত আপোনালোকে দেখা পাইছে চাগে, ভিউ পইণ্টটো দেখুৱাইছিলোঁ। এইটো হ'ল ডালমিয়া ফেক্টৰী। আৰু সেইফালে দেখিছে, এইফালে এইটো আপোনাৰ লংকালৈ যোৱা ৰুট। এইটোৱে নতুন প্ৰজেক্টটো বনাই আছে, এইবিলাক কাম লগাই আছে প্ৰজেক্টৰ। এইটোৱে প্ৰজেক্টটো এইফালে নতুন। আৰু এইখন দেখিছে যে নীলা ৰঙৰ, এইখনত চিমেণ্ট ডালমিয়া চিমেণ্ট বেগ। আৰু এইটোৱে এইবিলাক শিল, এইবিলাকে মেচিন। এইটো পুৰণা ফেক্টৰীটো পৰি আছে, এইটো নতুনটো। ডালমিয়া এইখন গেটখন, ওলাই অহা গেটখন, সোমাই অহা গেটখন অকণমান আগত গৈ সোমাবলৈ আছে। আৰু এইটোৱে ফেক্টৰী পূৰা, এইবিলাক গাড়ীবিলাক লাইন পাতি আছে ভিতৰলৈ ফেক্টৰীলৈ সোমাব। আৰু এই ফেক্টৰীটোত চিমেণ্ট নবনায়, ক্লিংগা বুলি বস্তু এটা বনায়। এই বস্তুটো ইয়াৰ পৰা লৈ যায় নিপদি লংকাত ফেক্টৰী এটা আছে, তাতহে চিমেণ্ট বনায়গৈ। মজা আছে। এইবিলাক লোড কৰি নিব লংকালৈ গাড়ী। আৰু এই গেটখনেদি সোমাই, এই গেটখনে এণ্ট্ৰি হয়, সেইখনে ওলাই আহে মানে বেগটো লোড কৰি পিনি। এইটোৱে আছিল ভিডিঅ' ডালমিয়া ফেক্টৰী। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইটো আছিল ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা। আৰু এইফালে যায় লংকা আৰু এইফালে যায় উমৰাংচু টাউন। वो लोग स्मगलिंग करके इसे ले जाते हैं, बड़े बड़े ट्रक में इसे भरा के ले जाते हैं। आपको